হাই হেল্ল' মাই ভইচ আৰ্মি ৱেলকাম টু মাই ভইচ আছামিজ ব্লগ। আজি এইটো মোৰ প্ৰথম ব্লগ আৰু এই ব্লগটোত আজি মোক নিজকে আপোনালোকৰ লগত ইন্ট্ৰডিউচ কৰাম আৰু মই ক'ত থাকোঁ কি কৰোঁ সেইবোৰ আপোনালোকক দেখুৱাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। মোৰ নাম হৈছে ৰাতুল বৰা আৰু মোৰ মা দেউতা কোনো নাই। মই সৰুতে আইতাৰ ঘৰত থাকিছিলোঁ। তাৰপাছত আইতাই ক'লে বোলে কি সত্ৰলৈ দি দিম বুলি ভাবিলে। তাৰপাছত সত্ৰত আহিছিলোঁ। সত্ৰৰ দাদা এজনে মোক গৈ আনিলেগৈ। তাৰপিছত মই সত্ৰত সৰুৰ পৰা তৃতীয় শ্ৰেণীতে মই সত্ৰলৈ আহিছিলোঁ আৰু সত্ৰত আছিলোঁ। আৰু এতিয়া বৰ্তমান সত্ৰৰ ভকত হিচাপে নাই, মই ওলালোঁ। কিন্তু মই এতিয়া ইয়াতে কমলাবাৰীতে দোকান এখন খুলি দিছে মানে দাদাজনে। তাৰপিছত সেই দোকানত থাকিব লাগে কাৰণে ইয়াৰ পৰা ওচৰ হয় কাৰণে মই সত্ৰতে আছোঁ। কিন্তু সত্ৰৰ পৰা কিয় ওলালোঁ সেইটো এতিয়া নকওঁ দিয়ক, কেতিয়াবা বেলেগ এদিনা ক'ম। আজি আপোনালোকক মাত্ৰ মই ক'ত আছোঁ কেনেকৈ থাকোঁ সেইবোৰহে দেখাম। তাৰপাছত আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। লগত আছে এতিয়া কোন দেখিছে নাই, গৰু ইয়াত বান্ধি থয় মানে আবেলি এদিকে দিনৰ ভাগত ইয়ালৈ আনে আৰু এনে ৰাতি গোহালিত ৰাখেগৈ। ইয়াতে এতিয়া গৰু বান্ধি থোৱা থাকে আৰু ইয়াত ঘাঁহ চাহ দি থোৱা মানে পথাৰত নিব নোৱাৰে গৰু। পথাৰত পানী হৈ আছে যে সেইকাৰণে পথাৰলৈ মানে গৰুবোৰ নিব নোৱাৰে। আপোনালোকক মই থকা জেগাখন দেখুৱাই দিওঁগৈ, মই ক'ত থাকোঁ কি কৰোঁ। ব'লক দেৰি নকৰি পটাপট দেখুৱাওঁ ব'লক। তো বন্ধুসকল মই ইয়াতে থাকোঁ। এইটো হৈছে মই থকা ঘৰ, মানে ঘৰ বুলি নকয় বহা বুলি কয়। আৰু এইখন চাইকেল আৰু এইখন লৈ মই এতিয়া যাম। আৰু এয়া গাখীৰ আছে, ইয়াত আছে গাখীৰ আৰু ইয়াত আছে গাখীৰ আৰু এইটো পানী। এইটো মই তাত মানে দোকানত থাকোঁতে খাবলৈ কাৰণে লৈ লৈছোঁ পানী। তাৰপাছত আৰু এয়া গাখীৰ দিম হোটেলত দিমগৈ, মানে যাওঁতে লগতে লৈ যাওঁ মোৰ এইখন চাইকেল। আৰু এইটো ভিতৰ আৰু এখন বাইক, এখন মোৰ নহয়, এখন মোৰ লগৰটো ভাগৰ, মানে এইখন যাৰ ঘৰ তাৰ ভাগৰ। মই ইয়াতে থাকোঁ যেনিবা। এখন হৈছে NS 160। তাৰপিছত এইখন চলাবলৈ ভয় লগা হ'ল, মানে সেইদিনাখনি নিছিলোঁ। তাৰপিছত গৈ পেলাই বলেৰো এখনত এক্সিডেণ্ট হ'ল। মই প্ৰথমতে মানে বাচিছোঁ বুলি ক'ব পাৰি আৰু ভগৱানে বচালে বুলিহে। মানে এইটোত মই পেটত মাৰি পেলাই দুখ পাই গ'লোঁ, মানে খুন্দাটো মাৰি পেলাই এইটোত মাৰি দিলোঁগৈ। মই বহুত দুখ পালোঁ। তাৰপিছত বহুত দিন বাৰু বিষত থাকিব পৰা নাছিলোঁ। তাৰপৰা ভাল হ'ল, এতিয়া 2 মাহমান হ'ল আৰু। তাৰপিছত এইটো বেকা হৈ গৈছিলে। তাৰপাছত আৰু মই সেইকাৰণে এইখন নচলোৱা হ'লোঁ আৰু বলেৰো গাড়ীখনৰ কাৰণে 10,000 টকা ভৰিব লগা হ'ল। সেইখনো ভাগিলে গাড়ীখন। তাৰপাছত আৰু এইখনৰ কাৰণে 5,000 ভৰিব লগা হ'ল। সেইটো ভৰিবলৈও মানে মোৰ পইচা নাছিলে। তাৰপাছত ইয়ালৈ মোৰ সত্ৰলৈ যোনজন দাদাই সৰুতে আনিছিলে, সেই দাদাজনে পইচাটো ভৰি দিছে। মোৰ নিজৰ পইচা নাই, মই কি কৰিবি এতিয়া, পইচাটো সিহঁতক লাগিবই, নতুবা কেছ দিবগৈ। তাৰপিছত আৰু সেইকাৰণে দাদাজনে যেনিবা ভৰি দিলে আৰু পইচাটো। মোৰ ধন্যবাদ। তাৰপিছত আৰু আমাৰ ৰুম এইটোৱে, আমি দুটাই ইয়াতে শুওঁ। সি বৰ্তমান নাই, সি তেজপুৰ গৈছে। তাৰপাছত ইয়াত আমাৰ কাপোৰ এনেকৈ থওঁ চকীখনত, এনেকৈ কৰি পেলাই থৈ দিওঁ। আৰু শুকাবলৈ দি থোৱা আছে কাপোৰ। আৰু এখন টেবুল, আৰু বেলেগ বস্তু বিশেষ একো নাই। টেবুলৰ অৱস্থা একদম গোটেই চেদেলি হৈ আছে। আৰু ইয়াতে আমি দুটা শুওঁ। আৰু এইটো হোম থিয়েটাৰ আছে, আৰু কেতিয়াবা শুনো গান মন গ'লে। তাৰপিছত আৰু দেখুৱাবলগীয়া মোৰ ঘৰ। ৰুমৰ লাইট বন্ধ কৰি তাৰপিছত দৰ্জা জপালোঁ, দৰ্জা মাৰিলোঁ। তাৰপিছত আৰু এখন দৰ্জা মাৰি থৈ যাম, তলা মাৰি থৈ যাম, কাৰণ সিও নাইতো। তাৰপিছত এখন আকৌ মেলি থৈ যাব নোৱাৰে আৰু, সেইকাৰণে তলাটো মাৰি থৈ যাওঁ। একো নিনিয়ে বাৰু, কোনো ইয়াত চুৰটো নকৰে বাৰু, কিন্তু হ'লেও মাৰি থৈ যাওঁ। মানুহ চানুহ নাথাকে যেতিয়া তলা মাৰিম। তো ফাইনেলি তলা মাৰিলোঁ। আৰু এতিয়া চাইকেল লৈ যাওঁ বলক যাওঁ। বন্ধুসকল মই আহিলোঁ, আৰু এইখনে আমাৰ সত্ৰখন। চিষ্টেমটো বেলেগ, এইটো পাব্লিক হেল্থৰ পানীটো কেনেকৈ ওলাই দেখিছেনে? ছাগলী ঘূৰিছনে? তহঁতেও আমাৰ নিচিনাকৈ ব্লগ বনাবলৈ ঘূৰোঁতে মানুহৰ নিচিনাকৈ ব্লগ বনা তহঁতেও। ব্লগ দেৰি হ'ল বহুত। তাত গাখীৰটো দিলোঁগৈ, মানে দিওঁতেনে ভিডিঅ' নবনালোঁ। মানে হোটেলৰ মানুহকেইটাই বা হোটেলাইজনে ভাবিব বুলিব, গাখীৰ দিয়া ল'ৰাই সি ব্লগ বনাইছে, সেনেকৈ হাঁহিবতো আৰু ক'ব। সেইকাৰণে মই ভিডিঅ' নবনালোঁ গাখীৰ দিবলৈ যাওঁতে। এইখনে আমাৰ টিকুটমানি দোকান।
লাভৰ নামত একোডাল নাপাওঁ চাহ খোৱা খৰচটো ওলাই যেন তেনে চাহ মানে 50 টকা 60 টকা 100 টকা সিমানমান লাভ হয় আৰু তাৰ বাহিৰে একো নাই সেইটো মানে চাহ একাপ খালে কিবা এটা পকৰি ঘুগুনি কেইটামান খালে এদায় মানে আমাৰ দোকান খুলি দিছে আৰু কিন্তু মোৰ ইয়াত পাৰ্চেণ্টেজ বুলিবলৈ নাই আৰু যিখিনি পইচা পাওঁ চব কিনি পেলাই আকৌ জমা দিওঁগৈ আকৌ বস্তু এইখিনি আনো আৰু মই নিজেও একো নাৰাখোঁ মানে খুব বেছি 50 টকা এটা 30 টকা এটা কেতিয়াবা খৰচ কৰোঁ আৰু সেয়াই ইয়াত কিমান বিক্ৰী হয় সেইটো যদি মই মিছাই কৈছোঁ আপোনালোকে চাওক এই ৰ'ব কালি এখন এইটো কালি হিচাপ চাব এইটো চাওক কালি হিচাপ এইকেইটা বস্তু মাত্ৰ বিক্ৰী গৈছে এইকেইটা চাওক এইকেইটা আপোনালোকে পজ কৰি চাই ল'ব এইকেইটা বস্তু বিক্ৰী গৈছে মাত্ৰ মানে এই ৰাস্তাটোত মানে মানুহ খুব কমেই অহা যোৱা কৰে আৰু সেইটো কাৰণে মানে এইটো ৰাস্তাত মানে মানুহ কম হোৱাৰ কাৰণে কাষ্টমাৰো বহুত কম মানে নাহে বুলি ক'ব পাৰি আমি বেলেগতকৈ বহুত কম দামতো দিওঁ বস্তুটো কিন্তু এইটো চাইডে মানে মানুহটো নাহে তেনেকৈ এতিয়া সেইটো কথা আগতে গম নাপাওঁ বাৰু কিন্তু এতিয়া উপায়টো নাই মানে বাহিৰলৈ যাবলৈ মন নাই বাহিৰত গৈ লোকৰ তলত কাম কৰাতকৈ ইয়াত নিজেই কিবা এটা কৰিছোঁ নিজে মানে মোৰ নিজৰ পইচা নহয় বা দোকানখন মোৰ নিজৰ নহয় কিন্তু হ'লেও মানে নিজৰ আণ্ডাৰত কৰি আছোঁ ন মানে কোনোবাই মোক প্ৰেছাৰ দি থকা নাই আমুকটো কৰ তামুকটো কৰিবই লাগিব সেই প্ৰেছাৰ নাই মই সেইটো কাৰণে ইয়াত লাগি আছোঁ আৰু পইচা পাতি মই এনেই লাভলৈ চোৱাই নাই মানে এনেই বহি থকাতকৈ কৰি আছোঁ আৰু তো বন্ধুসকল যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰিব আৰু কমেণ্টত জনাব যে কেনেকুৱা হৈছে ভিডিঅ'টো আপোনালোকে কমেণ্টত নিশ্চয় লিখি পেলাই জনাব আৰু মাই ভইচ ফেমিলিৰ মেম্বাৰ হ'বৰ কাৰণে মাই ভইচ আৰ্মিৰ মেম্বাৰ হ'বৰ কাৰণে আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ